ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম নগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা 2024 চনত নগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা এটা পলিটিকেল সায়েন্সৰ এটা কুৱেশ্যন পেপাৰ 40 মাৰ্কছৰ হয়। প্যাটাৰ্নটো চাই লোৱা। এতিয়া আমি আলোচনা কৰিম। নাম্বাৰ 1, চুজ দ্য কাৰেক্ট আনসাৰ ফ্ৰম দ্য ফলোইং কুৱেশ্যন। 10 মাৰ্কৰ আছে, প্ৰতিটো 1 মাৰ্কৈ। তলৰ শুদ্ধটো বাছি উলিওৱা। দ্য ৰাইটাৰ অফ দ্য বুক অন লিবাৰ্টি ইজ। অন লিবাৰ্টি গ্ৰন্থৰ বা কিতাপখনৰ লেখক কোন? অপশ্যন 4টাৰ ভিতৰত হ'ব জেছ মিল অৰ্থাৎ জন ষ্টুৱাৰ্ট মিল। বি নম্বৰত আছে এন এক্সাম্পল অফ ইকনমিক ৰাইট ইজ। অৰ্থনৈতিক অধিকাৰৰ এটা উদাহৰণ হ'ল ৰাইট টু প্ৰপাৰ ৱেজ, উপযুক্ত মজুৰিৰ অধিকাৰ। অপশ্যন চি হুইচ কণ্টিনেণ্ট ইজ কল্ড ডাৰ্ক কণ্টিনেণ্ট। কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি কোৱা হয়? অপশ্যন 4 নম্বৰটো কাৰেক্ট, সাউথ আমেৰিকা, দক্ষিণ আমেৰিকাক। ডি নম্বৰ এ ফৰেইনাৰ হেজ নেভাৰ এনজয়ড। এজন বিদেশীয়ে কেতিয়াও কি উপভোগ কৰিব নোৱাৰে? কেতিয়াও উপভোগ কৰিব নোৱাৰে কি অধিকাৰ? অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত হ'ব ৰাইট টু ভোট। ভোটদানৰ অধিকাৰটো অৰ্থাৎ নাই, বিদেশীসকলৰ এইটো অধিকাৰ নাই। ই নম্বৰত আছে পলিটিকেল সায়েন্স বিগিন এণ্ড এণ্ড উইথ দ্য ষ্টেট ছেইড বাই। ৰাজনীতি বিজ্ঞান আৰম্ভণি আৰু শেষ ৰাষ্ট্ৰত হয় কথাষাৰ কোনে কৈছিল? অপশ্যন 4টা আছে, 4টাৰ ভিতৰত অপশ্যন 4 নম্বৰটো কাৰেক্ট, গাৰ্নাৰ। এফ নম্বৰ ওৱান অফ দ্য ছেফগাৰ্ড অফ লিবাৰ্টিজ। স্বাধীনতা ৰক্ষাৰ উপায় বা ৰক্ষা কৱচ কি? 4টা অপশ্যন দিয়া আছে, ষ্টেট, গভৰ্ণমেণ্ট, পলিটিকেল পাৰ্টি, কনষ্টিটিউয়েণ্ট। কনষ্টিটিউশ্যন অৰ্থাৎ সংবিধান। জি নম্বৰ ৰাইট টু এডুকেশ্যন ইজ এন। শিক্ষাৰ অধিকাৰটো এটা কি অধিকাৰ সুধিছে? 4টা অপশ্যন আছে, ইয়াৰ হৈছে লিগেল ৰাইট, বৈধ অধিকাৰ। এইচ নম্বৰত আছে হিন্দ স্বৰাজ ইজ ৰিটেন বাই। হিন্দ স্বৰাজ গ্ৰন্থৰ লিখক কোন? অপশ্যন 4টাৰ ভিতৰত হ'ব মহাত্মা গান্ধী অৰ্থাৎ গান্ধীজীয়ে লিখিছিল। আই নম্বৰটো হ'ব হু লেড দ্য চিভিল ৰাইট মুভমেণ্ট ইন আমেৰিকা। আমেৰিকাত কোনে নাগৰিক অধিকাৰ আন্দোলন বা পৌৰ অধিকাৰ আন্দোলন কৰিছিল? এইটো অপশ্যন চিটো হ'ব মাৰ্টিন লুথাৰ কিং। জে নম্বৰ হু ছেইড চিটিজেন ইজ দ্য কণ্ট্ৰিবিউশ্যন অফ অনছ ইনষ্ট্ৰাক্টেড জাজমেণ্ট টু দ্য কমন গুড। কোনে কৈছিল নাগৰিকত্ব হৈছে সৰ্বসাধাৰণৰ কল্যাণৰ বাবে আগবঢ়োৱা শিক্ষামূলক বিচাৰ বুদ্ধিৰ বৰঙণি? এইটো লাস্কিয়ে কৈছিল। 2 নম্বৰত আছে ষ্টেট এনি ফ'ৰ আৰ্গুমেণ্ট ইন ফেভৰ্ছ অফ দ্য ষ্টাডিং অফ পলিটিকেল থিয়ৰী। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ সপক্ষে যিকোনো 4টা যুক্তি প্ৰদৰ্শন কৰা আগবঢ়োৱা। অৰ দিয়া আছে ৰাইট টু চিমিলাৰিটিজ এণ্ড টু ডিছচিমিলাৰিটিজ বিটুইন নেগেটিভ এণ্ড পজিটিভ লিবাৰ্টি। নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা বা স্বাধীনতা দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা। 3 নম্বৰত আছে হোৱাট ডু ইউ মিন বাই ৰাইট। অধিকাৰ বুলিলে কি বুজায়? ৰাইট এনি 5 কেৰেক্টাৰিষ্টিক অফ ইট। অধিকাৰৰ 5টা বৈশিষ্ট্য উল্লেখ কৰিবলৈ দিছে। অৰ দিয়া আছে হু ইজ চিটিজেন। নাগৰিক কোন? হাউ কেন অন গেট চিটিজেনশ্বিপ। নাগৰিকত্ব এজনে কেনেকৈ লাভ কৰিব পাৰে অৰ্থাৎ নাগৰিকত্ব কেনেকৈ লাভ কৰিব পৰা যায়। পাৰ্ট বি আছে চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য ফলোইং কুৱেশ্যন। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি লোৱা। 10টা আছে, আলোচনা কৰিম। এ নম্বৰত আছে একৰ্ডিং টু হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট। সংবিধানৰ কোনটো অনুচ্ছেদ মতে ভাৰত এখন ৰাজ্য সংঘ? আৰ্টিকল 1 অৰ্থাৎ অনুচ্ছেদ 1। বি নম্বৰত আছে দ্য চেয়াৰমেন অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ। সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অপশ্যন 3 নম্বৰটো কাৰেক্ট। চি নম্বৰত আছে দ্য টাৰ্ম অফ দ্য মেম্বাৰ অফ ৰাজ্যসভা ইজ। ৰাজ্যসভাৰ কাৰ্যকাল কিমান? 5 years। অপশ্যন এটো কাৰেক্ট। ডি নম্বৰ হোৱাট ইজ দ্য মিনিমাম এজ টু বিকেম দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? 4টা অপশ্যন দি আছে, অপশ্যন চিটো হ'ব কাৰেক্ট। ই নম্বৰ ৰাইট টু প্ৰপাৰ্টি ৱাজ এবলিছড ইন ইয়াৰ। সম্পত্তিৰ অধিকাৰ কোন চনত বাতিল কৰা হৈছিল? এইটো হ'ব অপশ্যন 4টাৰ ভিতৰত হ'ব অপশ্যন বি 1976ত। এফ নম্বৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৱেৰ টেকেন ফ্ৰম। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি কোনখন দেশৰ পৰা লৈছিল? অপশ্যন 4টা আছে, কনষ্টিটিউশ্যন অফ ইংলেণ্ড, ইংলেণ্ডৰ সংবিধানৰ পৰা, কনষ্টিটিউশ্যন অফ কানাডা, কানাডাৰ সংবিধানৰ পৰা, কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ড অৰ্থাৎ আইৰিছ সংবিধানৰ পৰা। 4টাৰ ভিতৰত অপশ্যন চিটো হ'ব কাৰেক্ট, কনষ্টিটিউশ্যন অফ আয়াৰলেণ্ড, আইৰিছ সংবিধানৰ পৰা। জি নম্বৰ নাম্বাৰ অফ মেম্বাৰ্ছ নমিনেট বাই প্ৰেছিডেণ্ট টু লোকসভা।
লোকসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে ইয়াত অপশ্যন হ'ব চি 12জন হু প্ৰিচাইড অভাৰ দ্য 8 নম্বৰ হু প্ৰিচাইড অভাৰ দ্য জইণ্ট সেশ্যন অফ পাৰ্লিয়ামেণ্ট সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰিব পাৰে অপশ্যন এ প্ৰেছিডেণ্ট অপশ্যন 2 প্ৰাইম মিনিষ্টাৰ অপশ্যন 3 স্পিকাৰ অফ লোকসভাৰ অধ্যক্ষ হয় আই নম্বৰত আছে হুইচ ফাণ্ডামেণ্টেল ৰাইট ইজ মেনশ্যন ফ্ৰম দ্য আৰ্টিকল নাম্বাৰ 29 এণ্ড 30 29ৰ পৰা 30 নং অনুচ্ছেদত কোনটো মৌলিক অধিকাৰৰ কথা উল্লেখ কৰিছে তো অপশ্যন এ 1 নম্বৰ আছে ৰাইট টু ফ্ৰীডম 2 নম্বৰ আছে ৰাইট টু ইকুৱালিটি 3 নম্বৰত আছে ৰাইট টু এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 4 নম্বৰ আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ অপশ্যন 4 টু কাৰেক্ট কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট যে নম্বৰ হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন ভাইচ প্ৰেছিডেণ্ট এইটো অপশ্যন 4 টু কাৰেক্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাইচ প্ৰেছিডেণ্ট বা উপৰাষ্ট্ৰপতি 2 নম্বৰত ৰাইট এনি ফৰ ফাংচন অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ যিকোনো 4টা কাৰ্য উল্লেখ কৰা অথবা দিয়া আছে ৰাইট এনি ফৰ ডিফাৰেন্স বিটুইন ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতিৰ মাজত যিকোনো 4টা পাৰ্থক্য লিখিবলৈ দিছে 3 নম্বৰ আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ আলোচনা কৰা ডিছকাছ এবাউট দ্য ইমাৰ্জেঞ্চি পাৱাৰ অফ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ দি আছে ডিছকাছ এবাউট দ্য ল মেকিং প্ৰচেছ অফ অৰ্ডিনাৰী বিল ইন ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট সংসদত কি পদ্ধতিৰে সাধাৰণ বিধেয়ক গৃহীত হয় আলোচনা গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আশা কৰোঁ তোমালোকে এই প্ৰশ্ন কাকতখন চাই বহুত উপকৃত হ'বা ধন্যবাদ